নমস্কাৰ সকলোকে জুনমণি বৰাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। জুনমণি গগৈ নহয় আকৌ বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু আমাৰো ভালেই। আজি আহিছোঁ আমি জুনমণিৰ ঘৰলৈ। এয়া দেখিছে জুনমণি আৰু আজি তাইক নুলিয়াওঁ। এইগৰাকীও জুনমণি মালিকনীয়ে দি দিছে। এতিয়া মোবাইল কি কৰোঁ চাহ দিব শেষ লাগে আলহী কি খুৱাওঁ খোৱাটো আকৌ এইগৰাকী খোৱাত মই মানে ভালেই পাওঁ খাই সেইটোৱে ফাটি আছে চেহেৰা কিমান খাওঁ হ'লেও শকত নহওঁ দেখিছা পিঠিয়া চিঠিয়া যায় খোৱাব মানে আমাৰ পিঠিয়া চিঠিয়া যায় সেইটো কাৰণে আমি তিনিজনীয়ে ক্ষীণ তাই অকণ শকত তথাপিও আমি দুজনী বেছি ক্ষীণ এইবোৰ শকত মানুহবোৰৰ লগত আমাৰ ইচ্ছা নাই তুমি যোৱাগৈ তুমি যোৱাগৈ আৰু আজি জুনমণিহঁতৰ ঘৰলৈ আহিলেও এই ফুল চুলহে দেখিছোঁ সনে জুনমণি উঠাম বুলি ভাবিছোঁ ফুল ৰ'দত শুকালে যিটো ৰ'দ দিছে হৈ যায় তাকে আৰু চাই দিব ভিডিঅ'টো শেষলৈকে কি হয় ধামাকা হ'বলৈ গৈ আছে হৈ আছে হোৱা নাই মানে হৈছে আৰু এতিয়া চাহ তাহ খালোঁ খাই কৰি এতিয়া বহি আছোঁ ধুনীয়াকৈ এপেট দি পেলানি খুব ভাল লাগিছে মানে নিজৰ লাগিছে নি টুকি লুক বুলি ভাব নেকি হয় নেকি জুনমণি তই প্ৰথম আহিছোঁ আজি তোৰ অনুভৱ কৰ ভালকৈ ক'বা মই তোমাক চিপছ খাবলৈ দিছিলোঁ অনুভৱবোৰ খুব ধুনীয়া সেয়া চিপছ খুৱাই ঘোচ দি থৈছে আগতে বেয়াকৈ ক'লেও এতিয়া পিটিব বনাইছে খাবলৈ দি দিব সেইকাৰণে অকণমান ভালকৈ কৈছোঁ আৰু তই এনেও কমকৈ খাওঁ হয় নাই বাৰু কমকৈ খাওঁ মই জানি দি মই সেইকাৰণে জুনমণিৰ লগত ঘূৰি কমকৈ খাই মানে ভিডিঅ'টোত দেখিব এই ভাগৰ ভিডিঅ'টোতে দেখিব নেকি অঁ দেখিবলৈ পাব কমকৈ খাই নে বেছিকৈ খায় সেইকাৰণে লগত লৈ ফুৰা কৰি ভাগৰটো পাই যাওঁ যে নেখায় তাই গাইজ আমি গৈছিলোঁ গোলাঘাট টাউনলৈ দেই গোলাঘাট টাউনলৈ গৈ পেলানি সেই চাহ খাবলৈতো পইচা লাগিব হয় নাই বাৰু সেইটো কাৰণে আমি পুঠি পাই দিলোঁ জুনমণি ঘৰত সোমাই যাওঁ সিহঁতৰ ঘৰতে খাই থৈ যাওঁ এতিয়া পইচাটো আমাৰ বাচি যায় আহি হ'ল বেগ লৈ ফুৰিছে বেগত এটকা পইচা নাই বোলে মই আজি 100 টকা টাউন আহিছোঁ 50 টকা তেল ভৰাইছোঁ 50 টকা কি কৰিলোঁ গম নাপাওঁ আকৌ এভাগ ফেনাও খাই আহিছোঁ মিছা ক'লে কিডাল হ'ব বহুত খাব পাৰে টেলেণ্ট এইটো জানি ভাগৰ টেলেণ্ট মোক আছে আৰু বাতি থাকোঁ আৰু নাই খাবও লাগে ইমান কষ্টকৈ ভিডিঅ' বনাই কষ্ট কৰি আৰু ধেমালি নেকি এটা ভিডিঅ' এডিট কৰা নিনিয়ে বহুত বেলেগ ঠাণ্ডা হৈছে সেইটো কাৰণে এনেকুৱা চেহেৰা মইতো অকণমান নাই তুমি আগতকৈ বহুত ধুনীয়া হৈছে আগতকৈ বহুত ধুনীয়া হ'ল ন ভাল পালোঁ ভাল চুলি একদম ষ্ট্ৰেট কৰি আৰু একদম মানে ফাগুনত একদম উৰুৱাই ফুৰিছে চুলি অঁ এইভাগৰ বিয়াত পূৰা নাচিম দেই নাচিবি তহঁতি সুদূৰ নগাঁৱলৈ যাব লাগিব নহয় নগাঁও নি অ' মাই ডগছ ৰাইজে গমেই পাই গ'ল হ'ব দিয়ক আৰু হ'ব একো নাই এদিনটো ক'বই লাগিব এদিনটো জানিবই লাগিব সেইকাৰণে বিয়া হ'বই লাগিব তই মই বিয়া হ'লে তই কি কৰিবি তই বিয়া হৈ কেনেকুৱা পাইছ কোৱা আকৌ বিয়া হৈ বহুত ভাল লাগিছে মানে বহুত ভাল লাগিছে দেখাত কেনেকুৱা লাগিছে সেয়াই আৰু দেখাতটো ঠিকেই দেখিছে ৰাতিপুৱা ঠাণ্ডাত সোনকালে উঠি পেলানি সেই বাচন ধুই কেনেকুৱা লাগে বাৰু বাচন মানে মই ৰাতিয়ে ধুই থওঁ টেঙৰ নহয় জানো ইমান ঠাণ্ডা হওক মানে বাচন মই ধুইয়ে থওঁ ৰাতিয়ে আৰু ৰাতিপুৱা তেতিয়া দেৰিলৈকে অকণমান শুবও পাওঁ সেইবোৰে হৈছে বোৱাৰীৰ লক্ষণ যিটো জানি গাত হ'ব যে নহ'ব মোক মানে কুৱেশ্যন সুধি আছে মোৰ পৰা লৈ আছে প্ৰশিক্ষণটো বিয়া খাবলৈ পাব আৰু বিয়াত তাই বিয়াতে ধামাকা ভিডিঅ' বনাম আৰু মানে গাই জানি বিয়া হ'বলৈ বহুত মন এইবছৰতে বিয়াখন খাবলৈ পাই যাব নেকি ঠিক নাই উলি দিবি তই উলি দিম মই জুনমণি কান্দি বুলি নেকান্দব আকৌ বেয়া নাচিম দেই আমি নেকান্দে জুনমণি মই চাগে কান্দি চাগে একদম মোক এনেকৈ টানি তো ভিডিঅ'টো চাই থাকিব মোৰ চাগে মাছ দেৰি গ'ল আমাৰ হেৰি হৈ আছে ৰিলছ চলি আছে আৰু শ্বুটিং চলি আছে আমাৰ সৰু সুৰা কেমেৰা পাৰ্চন বেলেগ কেমেৰামেন মোক একাষৰীয়া কৰি দিলে গেটৰ বাহিৰ কৰি দিলে যাওঁগৈ এতিয়া মই জুনমণি থাকক
নিজৰ জোনমণি একে নামৰ মানুহ পাই গৈছে আৰু মই যাওঁ জিম্পি পৰা কাম নাই ইয়াত চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া হেৰিত পাব এইটো ইনষ্টাগ্ৰামত পাব আৰু ইনষ্টাগ্ৰামত পাব জোনমণি বৰা জোনমণি গগৈ তাৰপিছত এইফালে জিম্পি বৰা আমি একে পানী ঠিক আছে তো চাই থাকক অঁ এইফালে আহিদে তই এইফালে আহিদে তই এইটো চাইডে আলহী বেয়া চেয়া নাপাবি আৰু বেয়া চেয়া নাপাবা দেই তেওঁ নতুন আলহী বাৰু আজি এনেকুৱা হ'লে ভাল লাগে ন থাকি খাই লওঁতে ডিষ্টাৰ্ব নকৰোঁ এইফালে মোৰ খাই লওঁ ধুনীয়া হৈছে টেষ্টি এইফালে যাবলৈ লৈছে বাই বাই এতিয়া মনটো বেয়া লাগিছে যাওঁগে আৰু লগ পাই বহুত ভাল লাগিলে আকৌ আহিম এনেকৈ আকৌ এসাঁজ খামহি অঁ আৰু মানে এইটো বুলি আশা ৰাখিলোঁ সেইটো চিনাকি বেলেগ ন এইফালে এইফালে চোৱা একো নহয় নহ'লে কিবা এটা কৰিয়া সকলোৱে জোনমণি বাইদেউৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আমাৰটোও কৰি দিব যোনে যোনে আমাক চিনি নাপায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ চাই যাব আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আমাৰ সম্পৰ্কৰ কথা কৈ দিয়া অঁ আমি মানে একদম ফ্ৰেণ্ড বহুত দিনৰ আগৰে ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি 7 বছৰমান হ'লি আমি চব বেষ্ট ফ্ৰেণ্ড আকৌ হিংসা নকৰিবি মই আজি ফ্ৰেণ্ড